সাংবাদিক বন্ধুৰ সৈতে সকলোলৈ জন্মাষ্টমীৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। বৰ্তমান বিশ্বৰ যে পৰিস্থিতি, ইউক্ৰেইন ৰাছিয়া যুদ্ধৰ পৰা মিডিল ইষ্টৰ দেশসমূহৰ মাজত পাৰস্পৰিক সংঘাত, বাংলাদেশৰ পৰিস্থিতি, এই সকলোখিনিৰ পৰিপ্ৰেক্ষিতত গোটেই বিশ্বৰ মানুহে অনুধাৱন কৰিব আৰম্ভ কৰিছে যে ভাৰতৰ যি ৰাস্তা, গীতাৰ যে বাণী, ভগৱান শ্ৰীকৃষ্ণৰ যে মাৰ্গদৰ্শন, তাৰ অবিহনে বিশ্ব শান্তি সম্ভৱ নহয়। ভাৰতবৰ্ষ কেতিয়াও কাকো আক্ৰমণ কৰা নাই, সকলোকে আকোৱালি লৈছে আৰু বিশ্বগুৰু জগতগুৰু হিচাপে প্ৰতিষ্ঠিত হৈছে। আজি বিশ্ব হিন্দু পৰিষদৰ আহ্বানত কোকৰাঝাৰ জিলাৰ কোকৰাঝাৰ নগৰ কাৰ্যকাৰিণীৰ উদ্যোগত বিশ্ব হিন্দু পৰিষদৰ যে প্ৰতিষ্ঠা দিৱস জন্মাষ্টমী, সেইটো পালন কৰা হ'ল। প্ৰান্তৰ পৰা পায়েং ডাঙৰীয়া আহিছে, তেখেতৰ মুখৰ পৰা আমি শুনিছোঁ, আপোনালোকে শুনিছে। এতিয়া এটা শোভাযাত্ৰা ওলাব। ৰাইজলৈ আমাৰ বিনম্ৰ অনুৰোধ, আপোনালোকে যিমান সোনকালে এই যে সমস্যাসমূহ অনুধাৱন কৰিব পাৰে সিমানেই মংগল। এইখিনি কৈ মই মোৰ দুআষাৰ সামৰিম। আজি আমাৰ ভগৱান শ্ৰীকৃষ্ণৰ আৱিৰ্ভাৱ দিৱস জন্মাষ্টমী আৰু তথা বিশ্ব হিন্দু পৰিষদৰ আজি ৬০তম জন্মদিন। আজিৰ পৰা ৬০ বছৰ আগত ১৯৬৪ চনত শ্ৰী গুৰুজীৰ ছত্ৰছায়াত, অৰ্থাৎ তেখেতৰ চিন্তাৰ মতেই বিশ্ব হিন্দু পৰিষদৰ জন্ম হৈছিল। আজি প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে কোকৰাঝাৰ জিলা বিশ্ব হিন্দু পৰিষদে এই ধৰ্মীয় সভা আৰু ধৰ্মীয় সভাৰ লগতে এখন শোভাযাত্ৰাৰ আয়োজন কৰিছে। এই শোভাযাত্ৰাত আপোনালোক সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।